যদি আপুনি কম্পিউটাৰ শিকি আছে বা কম্পিউটাৰ শিকায় বা কম্পিউটাৰ ব্যৱহাৰ কৰে তেনে ক্ষেত্ৰত আজি ভিডিঅ'টোত দেখুৱা 5টা ট্ৰিক আপোনাৰ বহুত কামত আহিব। বেলেগৰ আগত এই ট্ৰিক কেইটা ইউজ কৰি আপুনি নিজকে কম্পিউটাৰৰ বিষয়ে ভাল নলেজ থকা ব্যক্তি হিচাপে প্ৰেজেন্ট কৰিব পাৰিব। বলক এতিয়া আৰু টাইম ৱেষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰো। আপুনি কিবা কাৰণত কোনবা এটা ফোল্ডাৰ হাইড কৰিব বিচাৰে, ইম্পৰ্টেন্ট ফাইলছ বা প্ৰাইভেট ফাইলছ আদি থাকিব পাৰে আৰু আপুনি বেলেগক এই ফাইলছ কেইটা দেখাব নোখোজে তেনে ক্ষেত্ৰত ফোল্ডাৰটো সিলেক্ট কৰি ৰাইট ক্লিক কৰিব, দেন প্ৰপাৰ্টিজ। নাও এতিয়া আপুনি তলত এটা হিডেন বুলি অপচন দেখা পাইছে, জাষ্ট এইটো টিক কৰি এপ্লাই কৰি ওকে কৰিব। এতিয়া আপোনাৰ ফোল্ডাৰটো হাইড হৈ গৈছে, বাট এতিয়া আনহাইড কেনেকৈ কৰিব? আনহাইড কৰিবলৈ ফাইল মেনেজাৰৰ ওপৰত এটা ভিউ বুলি সেকশন দেখা পাব। এই ভিউ সেকশনৰ ভিতৰত এটা হিডেন আইটেমছ বুলি আছে, জাষ্ট সেইটো চেক কৰি দিব। নাও আপোনাৰ ফোল্ডাৰটো য'ত আছিলে তাতেই দেখা পাব। এতিয়া আপুনি সেই ফোল্ডাৰটোকে সিলেক্ট কৰি ৰাইট ক্লিক কৰিব, দেন প্ৰপাৰ্টিজ। নাও এতিয়া আমি যোনটো হিডেনত চেক কৰিছিলো সেইটো আনচেক কৰি দিব, দেন এপ্লাই কৰি ওকে কৰিব। নাও এতিয়া আপোনাৰ ফোল্ডাৰটো আনহাইড হৈ গৈছে। যদি আপুনি কিবা কাৰণত গোটেই ড্ৰাইভ এটাকে হাইড কৰিব বিচাৰে, লাইক C ড্ৰাইভ, D ড্ৰাইভ, মই এতিয়া D ড্ৰাইভটো হাইড কৰি দেখুৱাম। ডেস্কটপত Windows+R বাটন একেলগে প্ৰেছ কৰিব, দেন টাইপ কৰিব gpedit.msc, দেন ওকে। Now user configuration তলত Windows component বুলি আছে, তাৰ ভিতৰত File Explorer, then ইয়াত hide the specific drives in my computer এইটো বিচাৰি উলিয়াই ইয়াত ডাবল ক্লিক কৰিব, then এটা উইন্ডো পপ আপ হ'ব। ইয়াত এনেবলত ক্লিক কৰিব, যোনটো ড্ৰাইভ হাইড কৰিব বিচাৰে সেইটো সিলেক্ট কৰি এপ্লাইত ক্লিক কৰিব, then ওকে। নাও আপোনাৰ সেইটো ড্ৰাইভ নোহোৱা হৈছে, হাইড হৈ গৈছে। Now unhide কৰিবলৈ same process, but unhide কৰিবলৈ disableত ক্লিক কৰিব। আমি যিকোনো সফটওয়্যাৰ ওপেন কৰাৰ কাৰণে কিছুমান শৰ্টকাট কি এছাইন কৰিব পাৰো। মোৰ কম্পিউটাৰত যদি মই Ctrl+Alt+C একেলগে প্ৰেছ কৰো, দেন ক্ৰোম ব্ৰাউজাৰ ওপেন হৈ যাব, কাৰণ ক্ৰোম ওপেন কৰাৰ কাৰণে মই Ctrl+Alt+C শৰ্টকাট কি হিচাপে বনাই থৈছিলো। শৰ্টকাট কি ক্ৰিয়েট কৰিবলৈ যোনটো সফটওয়্যাৰ ওপেন কৰাৰ কাৰণে শৰ্টকাট বনাব বিচাৰে সেই সফটওয়্যাৰটো এই ষ্টাৰ্ট মেনুৰ পৰা ওলাই লওক, দেন ৰাইট প্ৰেছ কৰি এই মোৰ অপচনত ক্লিক কৰিব, দেন ওপেন ফাইল লোকেশ্যন। নাও সেই সফটওয়্যাৰটো আকৌ ৰাইট ক্লিক কৰিব, দেন প্ৰপাৰ্টিজ। এতিয়া শৰ্টকাট কি দেখিব পাৰিছে, ইয়াত ক্লিক কৰি যোনটো কি শৰ্টকাট হিচাপে ৰাখিব বিচাৰে সেইটো প্ৰেছ কৰিব। যেনেকে মই C প্ৰেছ কৰিম, চাওক C প্ৰেছ কৰাৰ লগে লগে ইয়াত আহি গৈছে Ctrl+Alt+C। সো এতিয়া Ctrl+Alt+C ক্ৰোম ব্ৰাউজাৰ ওপেন কৰাৰ কাৰণে শৰ্টকাট হিচাপে এছাইন হৈ গৈছে। এনে ধৰণৰ মোবাইল আৰু কম্পিউটাৰ ৰিলেটেড টেকনিক্যাল ভিডিঅ'জ অসমীয়াত চাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে। কম্পিউটাৰত ফাইল মেনেজাৰ ওপেন কৰাৰ প্ৰয়োজন আমাৰ সদায় হয়। আপুনি জানেনে ফাইল মেনেজাৰ ওপেন কৰিবলৈ সিম্পলি কিবৰ্ডত Windows+E প্ৰেছ কৰিলেই হয়। তাৰ কাৰণে এক্সট্ৰাকে শৰ্টকাট কি এছাইন কৰাৰ প্ৰয়োজন নহয়, কাৰণ এইটো বাই ডিফল্ট উইন্ডোজত দিয়া থাকে। সেয়ে এতিয়াৰ পৰা ফাইল মেনেজাৰ ওপেন কৰিবলৈ সিম্পলি কিবৰ্ডত Windows+E শৰ্টকাট কি ইউজ কৰিব। আমাৰ লাষ্ট ট্ৰিকটো এনে ধৰণৰ, ধৰি লওক আপুনি কিবা কাৰণত বিচাৰিছে যে আপোনাৰ ডেস্কটপ বা ল্যাপটপটো এটা পাৰ্টিকুলাৰ টাইমৰ পিছত অটোমেটিক্যালি শাটডাউন হৈ যাওক। লেটস সাপোজ আপুনি কিবা ডাউনলোডত বহাইছে আৰু ডাউনলোড কমপ্লিট হ'বলৈ 1 ঘণ্টাৰ টাইম লাগিব। এতিয়া আপুনি শুব যাব বা ঘৰৰ পৰা বাহিৰত যাব আৰু আপুনি বিচাৰিছে যে ডাউনলোডিং কমপ্লিট হোৱাৰ পিছত অটোমেটিক্যালি কম্পিউটাৰটো অফ হৈ যাওক, তেন্তে আপুনি এইটো ট্ৰিকৰ ইউজ কৰিব পাৰে। প্ৰগ্ৰামটো ক্ৰিয়েট কৰিবলৈ ডেস্কটপত ৰাইট ক্লিক কৰি নিউত ক্লিক কৰিব, দেন শৰ্টকাট। নাও ইয়াত টাইপ কৰিব শাটডাউন স্পেচ -s স্পেচ -t স্মল লেটাৰত। এতিয়া যিমান সময়ৰ পিছত শাটডাউন কৰিব বিচাৰে সেই টাইমটো সেকেন্ডত লিখিব, লাইক মই 1 ঘণ্টাৰ সময় দিম, সেই 1 ঘণ্টাক সেকেন্ডত লিখিম 3600।
এতিয়া নেক্সট কৰিব দেন কিবা নাম দিব বিচাৰে যদি দি দিব পাৰে মই শাটডাউন বুলি দিম এতিয়া ওকে কৰিব ইয়াৰ পাছত ডেস্কটপত এটা শৰ্টকাট দেখা পাব তাত যদি আপুনি ক্লিক কৰে তেন্তে এটা পপ আপ আহিব আৰু তাত লিখা থাকিব যে আপোনাৰ কম্পিউটাৰটো 60 মিনিটৰ পিছত শাটডাউন হৈ যাব অটোমেটিকলি যদি আপুনি অটোমেটিক শাটডাউনটো কেনসেল কৰিব বিচাৰে দেন উইন্ডোজ প্লাস R বাটন একেলগে প্ৰেছ কৰিব আৰু টাইপ কৰিব শাটডাউন স্পেস -a আৰু এন্টাৰ কৰি দিব নাও আপোনাৰ অটোমেটিক শাটডাউন প্ৰগ্ৰামটো কেনসেল হৈ গৈছে আৰু আমি যে ডেস্কটপত এটা শৰ্টকাট ক্ৰিয়েট কৰিছিলো এইটোৰ আইকনো আপুনি চেঞ্জ কৰিব পাৰে সিলেক্ট কৰি ৰাইট ক্লিক কৰিব দেন প্ৰপাৰ্টিজ নাও এতিয়া ইয়াত আইকন চেঞ্জ বুলি এটা অপচন আছে তাত ক্লিক কৰি যোনটো আপুনি আইকন হিচাপে দিব বিচাৰে সেইটো সিলেক্ট কৰি এপ্লাই দেন ওকে মোবাইল আৰু কম্পিউটাৰৰ বিষয়ে আৰু কিছুমান ইউজফুল ভিডিঅ' চাবলৈ স্ক্ৰীনত অহা ওপৰৰ প্লেলিষ্টটো চেক কৰিব পাৰে আৰু ভাল লাগিলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব